ওই পাচলি ভাল পাও পটল আৰু কি ভাল লাগে গাইজ হা ওই ৰাতি হলে বৰ ভাল লাগে ওই ৰঙা পানীৰ বটল পাচলি ভাল পাও পটল ৰাতি হলে বৰ ভাল লাগে ৰঙা পানীৰ বটল পাচলি ভাল পাও পটল ৰাতি হলে বৰ ভাল লাগে ৰঙা পানীৰ বটল হয়নে নহয় ফুলৰ ভাল পাও ৰবৰ ফুলৰ ভাল পাও তবৰ ফুলৰ ভাল পাও তবৰ তাতকৈ যেন ভাল লাগে তোমাৰ চুবা দুটি ৰাতি হলে বৰ ভাল লাগে ৰঙা পানীৰ বটল ৰাতি হলে বৰ ভাল লাগে ৰঙা পানীৰ বটল ঠিক আছে ৰাইজ গম পালে আপোনালোকে কি বস্তু কি খালে হয় নমস্কাৰ বন্ধুসকল কি খবৰ আজি যিহেতু মাঘ বিহুৰ উৰুকা আজি খানা চানা ধুনীয়াকৈ মানে চব শাক পাচলি কুটি মোৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপোনালোকক দেখুৱাম ব'লক চাই থাকক ভিডিঅ'টো শেষলৈকে আমাৰ ভেলাঘৰ এয়াই দেই এয়া আমাৰ ভেলাঘৰ চৌকা দুটা আৰু এয়া শাক পাচলি ধুনীয়া কুটি আছে ধুনীয়াকৈ বিলাহী আজি খানাটো কি চলিব আজি হাঁহৰ মাংস আৰু মাছ এয়া ধুনীয়াকৈ খুৰীয়ে বৌয়ে পেহীয়ে ধুনীয়াকৈ কাটি আছে আৰু হাঁহ চাহ গুচাই হ'ল বাৰু হা কেনেকুৱা লাগিব আজি ফূৰ্তি কৰিবি নাই বৰ্তাহঁতৰ ইয়াতে নেকি আজি ইয়াতে এই আজি থাকিব লাগিব তেতিয়া এই আজি ফূৰ্তি বেলেগ হ'ব আজি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মানে ধুনীয়াকৈ দেখোন বহুত ধামাকা হ'বলৈ গৈ আছিলে চাই থাকক আমাৰ ইয়াত হেৰি এই নবৌ নহয় কি হ'ব খুৰী মইনা ঘৈণীয়েক খুৰী আমাৰ ইয়াত বিয়া পাইছেহি দেই ইয়াত ধনিয়া ঐ কটাই মাৰি দিছে ইয়াত বিলাহী আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মানে দেখুৱাই থাকিম যিমান পাৰ দেখুৱাই দিম ৰাতি আৰু মেজিকা এয়া পানী আনিবলৈ কৈছে দিছে এয়া মাঘৰ মানে কি মেজিৰ কাৰণে এইবাৰ মেজি খৰি কাটি থৈছে আৰু আমি ৰাতিকৈ মানে মেজি চেজি বনাওঁ আৰু ভাত চাত খাই কৰি ধুনীয়াকৈ মেজি চেজি বনাম চাই থাকিব ভিডিঅ'টো ধুনীয়াকৈ বনাম চাই থাকিব ভিডিঅ'টো শেষলৈকে সকলোবোৰ দেখুৱাই থাকিম এই শাক পাচলি কৰি দি আছে খুৰীয়ে ধুনীয়াকৈ আজি মাছ মাংস আজি মাছ মাংস দুটা এই এইবাৰ পূৰা ধামাকা হ'ব মানে হাঁহ এইফালে মোচাই মুচি আছে দেই এই ছোৱালী না ইজনী ভেলাঘৰ আৰু এয়া মেজিৰ কাৰণে খৰি কাটি থৈছে ধুনীয়াকৈ আৰু এই মাছ বনাইছে মনটা বনাইছে এয়া মাছ দেই এয়া বনাই আছে ৰান্ধনীয়া আৰু এয়া মাংস খা মাছ মাংস দুটা চৌ ল'লে দুটাই আমাৰ ভাইটিয়ে বনাইছে এয়া ভাইটিয়ে বনাইছে দেই মাংস মাছ ফ্ৰাই এইফালে এজনে সকল এতিয়া মানে খানা বনাই আছে এতিয়া চব বুবু বৰ্তা আৰু যোৰদাৰ ধুনীয়াকৈ খানা বনাই আছে এয়া মাংস বনি আছে আৰু এইফালে কি দাইল জ্বলা ভাজি কাৰণে জ্বলা টেষ্ট কৰোঁতে শেষ হ'ব আৰু জ্বলা ভাজি বন্ধুসকল মানে এতিয়া মেজি জাপি আছে আৰু কিনো বুলি ক'ম আৰু এই বোৱাৰীকেইজনীয়ে ধুনীয়াকৈ বহি আছে এই আমাৰ বোৱাৰীজনী দেই আৰু এজনী হ'বলগীয়া বোৱাৰী এজনী হৈ গ'ল বোৱাৰী এই বুদ্ধিদা আৰু হিমায়ন দাই ধুনীয়াকৈ মেজি জাপি আছে এয়া চক এয়া চক ধুনীয়াকৈ জাপিছে জাপি হৈ গ'ল এতিয়া
ৰাতিপুৱা সোনকালে উঠি আমি মেজি জ্বলাম আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে লগতে বেল আইকনটো প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি দিব ন ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব এইফালে জুই ফাট ব্যস্ত দেই সকলো বন্ধুসকল এতিয়া খাব হৈছে আৰু বেছি দেৰি নাই এতিয়া পাত পাৰি আছে খাব হৈছে লাহে লাহে তাৰপিছত পাৰি বোলে আৰু এয়া দেখিছে মাংস দি মাংস আজিকালি ছোৱালীয়ে ঘৰত নকৰে একো কাম মনে মনে ভাবি থাকে কোন ডেকালৈ যামে কি গতি হ'ল শুনক ঐ হাঁহৰ কণী লেতেৰ পেটেৰ পাৰৰ কণী ঐ হাঁহৰ কণী লেতেৰ পেটেৰ পাৰৰ কণী গুণ বেয়া নহ'ব দেই দেখিছে বোলে ৰাতিপুৱা চুৰ ৰখা মানুহ দেই পাহাৰ বগাই বগাই চেনি মাই পোলা নিছো পাহাৰ বগাই বগাই চেনি মাই পোলা নিছো ঐ চেনি মাই উপতে গুটি ঐ মাৰ ফাটি চেনি মাই বিহুলৈ আহিবি হৰুৱাতে হৰুৱা ছোৱালীবিলাক ঘাটত কলচি লৈ পেলাই বহুত দূৰলৈ যায় পানী আনিবলৈ
মই গাইছো তেওঁলোকৰ কাৰণে দেখি খুবেই ভাল লাগিছে আপোনালোকৰ ওচৰত ইমান সহায় সহযোগিতা কৰিছে আপোনালোকে দাদাসকল এনেকে মনে মনে বহি থাকিলে ভাল নালাগিব সেই কিনাৰত ৰখি থকা তেওঁলোকক কৈছো একেলগে অকমান কি ভাল লাগিছে আপোনালোকৰ ভাল লাগিছে কি ভাল লাগে এইটো সময়ত ঐ মাছৰ ভাল পাওঁ চিতা ঐ পাচলিৰ ভাল পাওঁ পটল আৰু কি ভাল লাগে ৰাইজ ৰাতি হলে বৰ ভাল লাগে ঐ ৰঙা পানীৰ বটল ভাল পাওঁ চিতল পাচলি ভাল পাওঁ পটল ৰাতি হলে বৰ ভাল লাগে ৰঙা পানীৰ বটল ভাল পাওঁ চিতল পাচলি ভাল পাওঁ পটল পাচলি ভাল পাওঁ পটল ৰাতি হলে বৰ ভাল লাগে ৰঙা পানীৰ বটল ফুলৰ ভাল পাওঁ ৰবৰ ফুলৰ ভাল পাওঁ কবৰ ফুলৰ ভাল পাওঁ কবৰ যেন ভাল লাগে তোমাৰ চুমা দুটি ৰাতি হলে বৰ ভাল লাগে ৰঙা পানীৰ বটল ৰাতি হলে বৰ ভাল লাগে ৰঙা পানীৰ বটল ঠিক আছে ৰাইজ গম পালে আপোনালোকে কি বস্তু কি খালে হয় এতিয়া ভাল এইফালে চব এয়া খেঁচা পাৰি লেংকা পৰি আছে দেই লেংকা পৰি আছে ধুনীয়াকৈ খেঁচা পাৰি তুলি আছে বক্স বাজি আছে এয়া জুই পোৱা আছে দেই এই জুই পোৱা আছে ৰাতি পাওঁ পাওঁ হৈছে আৰু মেজি জ্বলাব হৈছে এতিয়া মেজি জ্বলাব মানে মই জ্বলাম বুলিছিলোঁ মই জ্বলোৱা নহ'লে ৰাতি মেজি জ্বলাব বৰ্তমান এতিয়া 4:30 হৈছে 4:30 বজাতে আমাৰ মেজি জ্বলোৱা হৈ গ'ল মানে বহুত সোনকালে জ্বলোৱা হ'ল শেষলৈকে ভিডিঅ'টো চাই থাকিব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আমাৰ মেজি জ্বলি গ'ল এতিয়া নাৰিকল দিব দেই পোৱালি জয় ৰাম বোলা জয় হৰি বোলা হ'ব ল'ৰাটো সোনকালে ডাঙৰ হ'ব নে এই আমাৰ নাৰিকল দিলে পোৱালীয়ে খুৱাই কৈ হৈ গ'ল বলক এবাৰ মানে 50 হৰি বোলা পাৰিব যো